आपको तो देख सकते हैं। नहीं ऐसा हम लोग नहीं है। आप नहीं तो है। आप 320 रुपये अभी ले लीजिए, हम लोग आएंगे ना भाई, कहाँ पे जाएंगे आप खुद समझ लीजिए ना, बेबी को लेके मैं किधर पे जाएंगे। খং উঠে মানে ৰাফকৈ ক'ল তৰ্কাতৰ্কি হৈ গ'ল, তাক মই ভিডিঅ' কৰাৰ কাৰণেই মনে মনে থাকিলে, তাক এতিয়া পাব সেই মজাটো, মানে যদি উল্টা পুল্টা কৰে সেই ভিডিঅ' প্ৰুফ আছে, আৰু এতিয়া দৰকাৰ হ'লে পুলিচক মই দি দিম উইথ ভিডিঅ' প্ৰুফ। এই বেছিকেলি কেলকাতালৈ আহি দিল্লীত আপোনালোকক স্বাগতম জনাইছোঁ, কি কথা বাৰু হয়, আৰু তাজমহলত স্বাগতম জনাইছোঁ আপোনালোকক। আচ্ছা, বিরাট কোহলি, মিথুন ৱেলকাম টু মাই ইউটিউব চেনেল। আৰু আজি আমি গৈ আছোঁ কলকাতাৰ ইকো পাৰ্কলৈ, য'ত পৃথিৱীৰ 7টা আশ্চৰ্য বস্তু আপোনালোকে একেলগে দেখিবলৈ পাব। আৰু ছাইডত এয়া মেট্ৰ' লাইন বনাই আছে, আৰু এয়া দেখিছেনে, এয়া হৈছে কলকাতাৰ বিশ্ব বাংলা গেট, তাৰ ভিতৰত এখন হেংগিং ৰেষ্টুৰেণ্টো আছে, চাওকচোন। ৱাও, ইকো পাৰ্ক পালোহে। ইকো পাৰ্ক আহি এটা কণ্ডিশ্যন হৈছে, ইছ ভাইয়া কা ইয়ে গাড়ী হে, ঠিক আছে। এতিয়া এই চিনটো আপোনালোকে প্ৰথমতেও দেখিছিলে, এতিয়া মই কৈছোঁ শুনক এই চিনটো মেইন কাহিনীটো। আমি ইকো পাৰ্কত আহি পোৱাৰ লগে লগে এই ড্ৰাইভাৰজনৰ লগত আমাৰ এটা ইছ্যু ক্ৰিয়েট হৈছিলে। আমি এক ছাইডৰ পৰা উঠি আহোঁতে আমি কথা পাতিছিলোঁ যে আমি অহা যোৱাৰ ভাড়াটো আপোনাক দিম, আৰু লগতে 100 টকা এটা এক্সট্ৰাকৈ দিব লাগিব মিটাৰত আহিলে, আৰু পাৰ্কিং চাৰ্জটো আমি দিব লাগিব। ঠিক আছে, আমি এগ্ৰী। আমি এতিয়া ইয়াত আহি পোৱাৰ লগে লগে তেখেতে কৈছে মোক অহা যোৱা ভাড়াটো এতিয়াই লাগে। আৰে তেওঁক যদি আমি এতিয়া দি দিওঁ, তেওঁ যদি গুচি যায়, আমি তেওঁক ক'ত বিচাৰিম? সেইটো পইণ্ট কৰাত তেওঁ মানে কোনো পধ্যে মান্তি নহয়। তেওঁ বাৰে বাৰে আমাক কৈ আছে যে আপোনালোক যদি এতিয়া গুচি যায় কি হ'ব? আৰে মই ইমান সৰু বেবীটো থাকোঁতে মই ক'ত যাম? তেওঁ সেইটো কথা ট্ৰাষ্ট নকৰে। লাষ্টত উপায় নাপায় মই ভিডিঅ' কৰিলোঁ, আৰু ইউটিউবাৰ বুলি তেওঁ গম পালে, তাৰপিছত তেওঁ মান্তি হ'ল। बोल रहा है कि हम लोग को ट्रस्ट नहीं कर सकते, तो ऐसा क्या बात हुआ है? हाँ? मेरा तो आपका प्रूफ है कि हम यहाँ गाड़ी, अगर हम आपसे भाग जाएंगे तो आप हमको खोज सकते हैं, लेकिन आप भाग जाएंगे हम आपको कहाँ खोजेंगे? ऐसे लोग विश्वासघात किया तब ना बोल रहे हैं भैया। तो बात ये है, तो हम तो आपको तो देख सकते हैं। नहीं ऐसा हम लोग नहीं है। आप नहीं तो है। आप 320 रुपये अभी ले लीजिए, हम लोग आएंगे ना भाई, कहाँ पे जाएंगे आप खुद समझ लीजिए ना, बेबी को लेके मैं किधर पे जाएंगे खुद भी। ठीक है, अगर आप नहीं आएंगे तो हम क्या करेंगे? हम आएंगे ना, ऐसे नहीं है। ভিডিঅ' কৰাৰ কাৰণেই মনে মনে থাকিলে, তাক এতিয়া পাব সেই মজাটো, মানে যদি উল্টা পুল্টা কৰে সেই ভিডিঅ' প্ৰুফ আছে, আৰু এতিয়া দৰকাৰ হ'লে পুলিচক মই দি দিম উইথ ভিডিঅ' প্ৰুফ। এই বেছি কৰি আছে যিহেতু, তাৰ কাৰণে আমাৰ দেৰি হৈ গ'ল, ইমানখিনি লাইন লাগিব লগা হৈ গ'ল। तो कथा था कि होल हमें आते तो लाइन देखिए ना, इन लोगों से मिला मैंने। ये भैया का नाम क्या है? मनीष विश्वास। मनीष विश्वास और दीदी था, उन लोगों का लाइन इधर पे चला गया, तो मैं भैया को बोला कि 4 टिकट कर लीजिए, मैं पैसा दे दूँगा। तो भाई लोगों ने, भैया ने कर लिया, तो आपको स्पेशल थैंक्स। वाइफ है, ठीक है। আপোনাৰ তাতে সোমাওঁতে 30 টকাকৈ ল'ব, আৰু 700 যদি চাবলৈ হয় বিশ্ব 7টা আশ্চৰ্যজনক বস্তু চাবলৈ আপোনালোকে ইয়াত এক্সট্ৰাকৈ টিকেট কৰিব লাগিব। এয়া হৈছে 700ত সোমোৱাৰ ৰাস্তা। আমি ইজিপ্ত পাই গ'লোহি। ৱেলকাম ফ্ৰম ইজিপ্ত। পৃথিৱীৰ 7টা আশ্চৰ্যৰ ভিতৰত এটা হৈছে পিৰামিড, ইজিপ্তৰ পিৰামিড আছে বেক চাইডত। আৰু আমাৰ বিহু আৰম্ভ হৈ গ'ল, আমনি কৰোঁ, একদম পূৰা অৰিজিনেল ৰেপ্লিকা হয়। ৱেলকাম টু জৰ্ডানছ পেট্ৰা। আৰু মই ক'লোঁ নহয়, দিল তু হি বাতা কাহা থা ছুপা, সেই গানটো শ্বুট হৈছিলে এইটোতে শ্বুট হৈছিলে জৰ্ডানৰ পেট্ৰা, আৰু এইটো ৰেপ্লিকা হয়। ভিতৰতো একদম অৰিজিনেল নিচিনা বনাইছে। ট্ৰেন্সফৰ্মাৰ মুভিখনত ইয়াতে এনেকৈ ভাঙি যোৱা দেখাইছিলে, ট্ৰেন্সফৰ্মাৰ দেখাইছিলে। তো এইটো হৈছে পেট্ৰা, পৃথিৱীৰ 7টা আশ্চৰ্যজনক বস্তুৰ ভিতৰত এটা। আৰু আমি যেতিয়া ক'ম তেতিয়া তাই কান্দিব আৰম্ভ কৰে। গতিকে এইটো হৈছে জিজাছ ক্ৰাইষ্ট দ্য ৰিডেমাৰ, যিটো আছে বাহিৰৰ দেশত। 7 বেলেগ বেলেগ দেশ ঘূৰাতকৈ একেলগে গৈছোঁ। একজেক্টলি এইবিলাক হৈছে ৰেপ্লিকা হৈছোঁ। মানে মই অসমীয়াত কথা পাতি আছিলোঁ, তেওঁ গম পোৱা, তেওঁ সুধিলে যে মই ক'ৰ হয়, ইউটিউবাৰ নেকি সুধিলে। মই একজেক্টলি য়েছ আই এম ইউটিউবাৰ। আৰু মোক সুধিলে চিনাকি, আপোনাৰ নাম? मेरा नाम शुभदीप। শুভদীপ। और ये आंटी? मम्मी हिज आंटी। আৰু একজেক্টলি ভাল লাগিলে। আৰু ইউটিউব চেনেলৰ মোৰ নাম, ইউটিউব চেনেলৰ ডিটেইলছ লৈ লৈছে এজন ছাবস্ক্ৰাইবাৰ। I will subscribe this channel and he is doing a beautiful job. অ'কে Okay, please subscribe this channel. অ'কে। আৰু এইটো ৰেপ্লিকা তাজমহল, এইটো হৈছে চাইনাৰ গেট, দ্য গ্ৰেট ৱাল অফ চাইনা। এয়া হৈছে কলিজিয়াম। সেই তাত আছে জিজাছ, আপোনালোকে দেখিছে, সেয়া জিজাছ ক্ৰাইষ্ট। আৰু এয়া হৈছে মিয়াও নে মই, আৰু এয়া হৈছে জৰ্ডান। এটা কথা কি, তাজমহলটো হৈছে যেনিবা মাৰ্বল পাথৰে বনোৱা, এইটো হৈছে যেনিবা হোৱাইট টাইলছাৰে বনোৱা। ডিফাৰেঞ্চ হৈছে, এইবিলাক মাৰ্বল পাথৰ নহয় হা।
নহ'লে মাৰ্বল পাথৰে বনোৱা নহয়। এইবিলাক হৈছে জাষ্ট লাইক তলটো মাৰ্বল পাথৰ, এইবিলাক হৈছে টাইলছ, হোৱাইট টাইলছ। হোৱাইট টাইলছটো হৈছে আৰু যিয়ে নহওক মুঠতে আছোঁতো দেই জনামতে। আৰু এই আপোনালোকৰ 7টা আঁচনি দেখালোঁ, জৰ্ডান আৰু পিৰামিড আৰু সেয়া হৈছে কলেজিয়াম। কলেজিয়ামটো ক'ত আছিলে দেই মই পাহৰিছোঁ। আৰু নেক্সট 7টা আশ্চৰ্য এটা হৈছে কলেজিয়াম। আৰু এই গোটেইটো হৈছে কলেজিয়াম। ইটালী ন? ইটালীৰ ৰোম। সিহঁতে সোমাব পাৰি, আপোনালোকক মই দেখাই দিছোঁ সোমাই। এইটো আৰু মন মানে কেনেকুৱা হাই কৰি ইটালী চাইনা মনমুনি আৰু পিহুলি। আৰু এয়া হৈছে গ্ৰেট ৱাল অফ চাইনাৰ ৰাস্তাটো। চাইনা কেতিয়াবা গ'লে যাম আৰু এতিয়া কিন্তু একেলগে 7টা বস্তু চাইছোঁ আৰু ভাল লাগিছে যিয়ে নহওক। এটা মানুহবিলাক চাওক না, মানুহবিলাক চাওক চাইনা ৱালত বগাই ফুৰিছে। আইনে কৈ দিয়া ৱেলকাম টু চাইনা বুলি কৈ দিয়া। মেক্সিমাম মানুহ সেইডোখৰ ৰৈ দিলে মজা ফটো এটা আহিব। বাই বাই। চাইনালৈ আহি ভাল লাগিলে, এতিয়া বেগটো আকৌ জেগা নাই হয় নহয়। আৰু এইটো হৈছে বিশ্বৰ আশ্চৰ্যজনক বস্তুৰ অন্যতম বস্তু, যিটো হৈছে মোৱাই। আৰু ডিটেইল লিখা আছে চাওক মোৱাই ষ্ট'নশ্বিপ। এতিয়া ফিনিছ হ'ল আমাৰ ইয়াৰটো ফিনিছ হ'ল। গ'লোঁ ইটালী গ'লোঁ, ডাইৰেক্ট আহিলোঁ ইটালীৰ পৰা ইণ্ডিয়া আহিলোঁ নে ক'ত আহিলোঁ উল্টা পুল্টা পৰা ইটালীৰ গ'ল নাম দুটামানৰ নাম নাজানো পাহৰি গৈছোঁ। যিয়ে নহওক এতিয়া এটা ফিনিছ কৰোঁ আৰু বাই বাই আহিলে বাই। আহা আহিলে চল বাই কৰি দে বাই।